নগেন দেখোন কলৈ যোৱা? আপোনাক মোৰ এনে চিনি পোৱা লাগি আছে, কিন্তু ধৰিব পৰা নাই দেখোন। কি কৈছ তই মোক চিনি নোপোৱা? কালি যে তহঁতৰ আলহী খাবলৈ গৈছিলোঁ, 5 বাৰ কৈ যে চাহ খাই আহিলোঁ, পাহৰিয়ে গ'লা নেকি? যোৱাকালিতো কোন আহিছিল? এই ৰাংঢালী জেঠিয়াৰৰ ল'ৰাজন আকৌ মই, গজেন খুৰা। চিনি পাইছনে নাই এতিয়া? টাকলা খুৰা দেখোন, চিনি পাইছো দিয়ক এতিয়া। নগেন, তোক মই কেইবাৰ ক'ব লাগে মোৰ নামটো টাকলা খুৰা নহয়, মোৰ নামটো গজেন। বাৰু গজেন খুৰা, কলৈ যায় ৰাতিপুৱাই পুৱাই? মই গুৱাহাটীলৈ যাওঁ ৰ'বা। কেনিবাকে এটা চাকৰি হৈছে বুজিছেনে, তাকে আজি এপইণ্টমেণ্ট দিব, তালৈ যাওঁ বুলি ওলালোঁ। পিছে তই ৰাতিপুৱাই পুৱাই আহিলি যে, কলৈ যোৱা? কৈছেনেহে, মোৰো একেটাই চাকৰি বুলিয়ে ওলালোঁ গুৱাহাটীলৈ। যোৱাকালি ৰাতি ভাতকেইটা খাই উঠিলোৱে, তেতিয়া বৰ্তাই ফোন কৰিলে নহয় গুৱাহাটীৰ পৰা। বোলে নগেন, তোৰ চাকৰি এটা হৈছে, তই গুৱাহাটীলৈ ৰাতিপুৱা সোনকালে গুচি আহিবি। তাকে খুৰা, মোৰ জানো কি হৈছে, পাহৰা স্বভাৱটো বৰ কৰিছে নহয়। বোলো মনত থাকোঁতে মই যাওঁহি, 12টাত পোৱাকৈ মাতিছে, মই সেইকাৰণে 7টাতে ওলালোঁ। দিয়া ভালেই গ'লা, গুৱাহাটীলৈ গৈ কিবা নহয় কিবা এটা কাম কৰিব পাৰিম নহয়নে? তাকে খুৰা, গাঁৱৰ হাৰিয়ালিকেইটাও কিমান চাব আৰু, এইবাৰ চহৰত যায় হাৰিয়ালিবোৰ চাব লাগিব। কি চোৱা তই, কি চাৱ? নহয় গজেন খুৰা, মই গছ বননিৰ পৰিৱেশৰ কথাহে কৈছোঁ। তই তাৰ মানে গছ গছনি পৰিৱেশৰ কথা কৈছ? তাত তই গছ গছনি পৰিৱেশ বেছি দেখা নোপোৱা বুজিছা। তাত গছ গছনিবোৰ কাটি ডাঙৰ অট্টালিকাবোৰ সাজি প্ৰায়বোৰ নোহোৱাই কৰিছে। তোৰ বাৰীৰ পাছৰ তামোল পাণৰ পৰা, শাক পাচলিৰ পৰা, ধানৰ খেতি, চাহপাতৰ খেতি, প্ৰত্যেকটো একোখন গাঁৱৰ পৰাই হয়। মোৰ চাহপাত শেষ। কি চাহপাত শেষ তোৰ? মায়ে বোলে শুই উঠি ৰাতিপুৱাই চাহপাত শেষ। এতিয়াহে মনত পৰিছে জানেনে খুৰা, মই যে চাহপাত ল'ব আহিছোঁ, চেনি ল'ব আহিছিলোঁ। আপুনি চাহপাতৰ কথা নোলোৱাহেঁতেন আকৌ পাহৰিলোহেঁতেন, বুজিছেনে খুৰা? কি? তই দেখোন এইমাত্ৰ মোক কৈছিলি গুৱাহাটীলৈ তই চাকৰি ল'ব যোৱা বুলি। চাকৰিটো মই সদায় ল'ম বুলি ভাবিয়ে থাকোঁ। সদায় ৰাতিপুৱাই বৰ্তাই ফোন কৰা দেখোঁ সপোনত, বোলে চাকৰি হৈছে নগেন, তই আহি যা গুৱাহাটীলৈ। কিন্তু আমাৰ নিচিনা কপালত নাই খুৰা। কিন্তু এই দস্যুটোক যোৱাকালি জানেনে খুৰা, কোনো এটা দস্যু আহি সোমাল আমাৰ ঘৰত। মা বোলে চাহ লাগে, আৰু বোলে খুৰী চাহ লাগে। এই চাহ খাই চেনি খাই আমি নোহোৱা মানুহ, এইবোৰ চাহ চেনি পাত গোটেই নাইকিয়া কৰি থৈ আহিছে পাকঘৰৰ খুৰা জানেনে। মই এই কাৰণে আজি ৰাতিপুৱাই পুৱাই উঠিব লগা হ'ল নে, এই মই দস্যুটো একবাৰ পালে এসেকাত দিলোঁহেঁতেন আজি। বাৰু খুৰা, মই আহিছোঁ। আপোনাৰ নামটো কি আছিলে, পাহৰিয়ে গ'লোঁ নহয়। হ'ব যোৱা, তুমি যোৱা, মোৰ নামটো জানিব নালাগে, যোৱা। ময়ো যে আৰু কাৰ লগত কথা পাতোঁ, নগেনৰ কেছটোতো সদায় নগেনে হয়।